হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকৰ ওচৰলৈ নতুন ভিডিঅ' এটা লৈ আছোঁ। আজিৰ ভিডিঅ'ত এই বিষয়ে আপোনালোকক ক'ম যে আপোনাৰ পে'টিএম এপটোত আপোনাৰ বেংক একাউণ্টটো কেনেকৈ আপুনি প্ৰাইমেৰী কৰিব পাৰিব। আজিৰ ভিডিঅ'ত সকলো আলোচনা কৰিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব আৰু মোৰ চেনেলটোত প্ৰথমবাৰলৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। আহিবলগীয়া ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোতকৈ আগত আপুনি আপোনাৰ মোবাইলত পাই থাকিবলৈ তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনাৰ মোবাইলত পে'টিএম এপটো আপুনি অ'পেন কৰিব। পে'টিএম এপটো অ'পেন কৰা হোৱাৰ পিছত লেফ্ট ছাইডৰ ওপৰত প্ৰফাইল আইকনটোত আপুনি ক্লিক কৰিব। তাৰপিছত আপুনি অলপ তলফালে আহিব। তলফালে আহি পেলাই চাবলৈ পাইছে UPI এণ্ড পে'মেণ্ট ছেটিংছ দি আছে, আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত চাবলৈ পাইছে পে'মেণ্ট ছেটিংছ প্ৰাইমাৰী বেংক একাউণ্ট ফৰ ৰিচিভিং মানি দি আছে। ইয়াত চাবলৈ পাইছে দুটা বেংক একাউণ্ট এড হৈ আছে। এই ওপৰৰ বেংকটো প্ৰাইমাৰী হৈ আছে। আপুনি তলৰ বেংক একাউণ্টটো যদি প্ৰাইমাৰী কৰিব বিচাৰে তেতিয়াহ'লে আপুনি লেফ্ট ছাইডত এইটো গোল চিন এটা চাবলৈ পাইছে, আপুনি ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰা হোৱাৰ পিছত আপোনাৰ বেংক একাউণ্টটো প্ৰাইমাৰী হৈ যাব। চাবলৈ পাইছে ষ্টেট বেংক অফ ইণ্ডিয়া ছেট প্ৰাইমাৰী বেংক, মানে এইটো প্ৰাইমাৰী হৈ গ'ল। তাৰপিছত আকৌ আপুনি যদি প্ৰথমৰ বেংক একাউণ্টটো যদি প্ৰাইমাৰী কৰিব বিচাৰে আকৌ ছেম জেগাতে আপুনি এনেকৈ ক্লিক কৰিব ওপৰত। ইয়াত আপুনি ক্লিক কৰিব। তাৰপিছত আপোনাৰ বেংক একাউণ্টটো আকৌ প্ৰথমত যোনটো প্ৰাইমাৰী হৈছিলে এনেকৈ প্ৰাইমাৰী হৈ থাকিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। থেংকছ ফৰ ৱাচিং।